মধুস্মিতা কিটচেনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মই আপোনালোকৰ ওচৰত মাছৰ এটা খুবেই সহজ আৰু টেষ্টি ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পাব আৰু এবাৰ হ'লেও ট্ৰাই কৰিব আৰু কেনেকুৱা লাগিলে কমেণ্টত জনাব আৰু নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়া মোৰ আহিবলগীয়া নতুন ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে প্ৰথমেই পাব আৰু লাইক এটা কিন্তু কৰিবলৈ একেবাৰে নাপাহৰিব। লাইক কৰিবই যিসকলে মোৰ ৰেচিপিটো চাই আছে, তেতিয়াহে ভাল লাগে নহয় জানো, অনুপ্ৰাণিত হওঁ নতুন ৰেচিপিবিলাক দিবলৈ। লাইক এটা কৰিবই। আৰু এতিয়া মই চন্দা মাছ 2 পিচ লৈছোঁ। সাধাৰণতে মই আজি বইল মাছ বনাম আৰু বইল আমাৰ ঘৰত সকলোৱে নাখায়, সেইকাৰণে মই কম পৰিমাণত বনাইছোঁ। আপোনালোকৰ নিজৰ ইচ্ছা অনুসৰি যিমানখিনি বনাওঁ বুলি ভাবে বনাব পাৰে। গেছৰ ফ্লেমটো মিডিয়ামত ৰাখি পেলাই মই মাছকেইডোখৰ নিমখ অকণমান দি ৰাখিছিলোঁ আৰু নিমখ দিয়াৰ পাছত অকণমান মেৰিনেট কৰি ৰাখি দিছিলোঁ। সাধাৰণতে চন্দা মাছ লৈছোঁ মই, আপোনালোকে যিকোনো মাছ ইয়াতে ল'ব পাৰে। ইয়াতে মই আদা, নহৰু আৰু জলকীয়া সেইখিনি খুন্দি ৰাখিছিলোঁ আৰু এনেকুৱা নহয় যে ধুনীয়া পেষ্ট বনাইছোঁ, জাষ্ট অলপ থেতেলিয়াই ল'লোঁ। আৰু বইলত আদা নহৰু দিলে মানে খাবলৈ খুবেই ভাল হয়। খুবেই চিম্পুলকৈ বনাম আৰু খুব কম সময়ৰ ভিতৰতে বনাম আৰু খাবলৈ যে খুবেই বেছি টেষ্টি হয়, আল্টিমেট হয়। আপোনালোকে এবাৰ ট্ৰাই কৰিবচোন এই ৰেচিপিটো। আৰু ইয়াতে মই দিম খৰিচা, আৰু খৰিচা মই এইখিনি মানে অকণমান হালধি মিক্স আছে, কিন্তু খৰিচাখিনি মই মানে ফাৰ্মেণ্ট কৰি ৰাখিছিলোঁ আৰু এইখিনি মানে বহুত কেইদিন হ'ল কৰি ৰখা। মই এটা ভিডিঅ'ত দেখাইছিলোঁ খৰিচাবিলাক মানে কেনেকৈ ৰখা হয়। আপোনালোকে যদি চোৱা নাই ভিডিঅ'টো চাব পাৰে। খৰিচা আচাৰ ৰেচিপি মোৰ বহুত আছে চেনেলটোত। আপোনালোকে এই ভিডিঅ'টো চোৱাৰ পাছত মই ডেছক্ৰিপশ্যন বক্সত লিংকটো দিম, তাতো চাব পাৰিব। খৰিচা এইখিনি আচাৰ নহয়, খৰিচা মানে সাধাৰণতে এনেকৈ গাপত ৰাখি থোৱা খৰিচা হয়। আৰু ইয়াতে মই নিমখ দিলোঁ, দেখিছে নিশ্চয়কৈ, আৰু কেইটামান জালুক দি দিছোঁ। জালুকখিনি খুন্দি দিয়া নাই, মই জালুকটো ফ্লেভাৰৰ কাৰণে দিছোঁ। বেছি জ্বলা হৈ যাব পাৰে যে, সেইটো কাৰণে মই জালুকটো খুন্দি দিয়া নাই, কিন্তু আপোনালোকে খুন্দিও দিব পাৰে। মই ফ্লেভাৰটো ভাল আহিবৰ কাৰণেহে জালুকটো দিছোঁ। আৰু এতিয়া মই উতলা গৰম পানী দিছোঁ। এই ৰেচিপিটো খুবেই বেছি ইজি হয় আৰু খুব কম সময়ৰ ভিতৰতে আপোনালোকে বনাব পাৰিব। ইয়াতে যদি আপোনালোকৰ খৰিচা নাথাকে, আপোনালোকে খৰিচাৰ ঠাইত বিলাহী দি পেলাই বনাব পাৰে। বিলাহী সৰু সৰুকৈ কাটি পেলাই দি দিব পাৰে, যিকোনো বিলাহী দিব পাৰে। আৰু এয়া দেখিছেনে, কমেও মানে 10 মিনিটমান সময় উতলাব লাগে। আৰু উতলোৱাৰ পাছত এইদৰে পানীখিনি শুকাই আহিবলৈ ধৰিছে আৰু আপোনালোকে ইচ্ছা কৰিলে পানীটো অলপ সৰহকৈ দিবও পাৰে। মই ইমানতে ৰাখি দিছোঁ আৰু শেষত মই অকণমান আদা নহৰু অকণমান ৰাখি থৈছিলোঁ, সেইখিনিও এড কৰি দিছোঁ। তেতিয়া মানে আদা নহৰুৰ যিটো গোন্ধ বইলত আহিলে খুবেই বেছি ভাল লাগে মোৰ। আৰু মই মানে ৰেচিপিটো খুবেই চিম্পুলকৈ বনাবলৈ ট্ৰাই কৰিলোঁ, কাৰণ কিয় সকলোৱে যাতে বনাব পাৰে। প্ৰত্যেকটো বস্তু সকলোৰে ঘৰতে থাকিলে মানে বহুত বেছি বস্তু এড কৰা নাই, সকলোৰে ঘৰত থকা বস্তুখিনিৰে বনাবলৈ ট্ৰাই কৰিছোঁ। আৰু এয়া পানীখিনি অকণমান শুকুৱাই ল'ম আৰু আমাৰ ৰেচিপিটো প্ৰায় হৈ গ'ল। আপোনালোকে এবাৰ ট্ৰাই কৰিব বুলি আশা থাকিল। আৰু যদি আজি এই বইল মাছৰ ৰেচিপিটো ভাল লাগিলে লাইক এটা কৰিব, কমেণ্ট কৰিব আৰু নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেন্তে আজিলৈ বাই বাই। পুনৰ এটা নতুন ৰেচিপিলৈ মই আকৌ আহি আছোঁ। আৰু এয়া দেখিছেনে, আমাৰ বইল মাছ ৰেডি হৈ গ'ল। আপোনালোকে এইদৰে ট্ৰাই কৰিব বুলি আশা থাকিল। খুবেই ইজি আৰু টেষ্টি হয়। কমেও 10-15 মিনিটৰ ভিতৰতে এই ৰেচিপিটো হৈ যায়। এবাৰ ট্ৰাই কৰিব আৰু কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব।